dipen boruah কোন আজি কব খুদ জুবিন গাৰ্গে নমস্কাৰ বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে আপোনালোকে জানে বৰ্তমান সময়ত অসমৰ এখন নতুন চলচ্চিত্ৰ প্ৰকাশ পাব আৰু আপোনালোকে গম পায় চলচ্চিত্ৰখনৰ নাম কি চলচ্চিত্ৰখনৰ নাম হৈছে ডক্টৰ বৰুৱা অসমত নতুনকৈ প্ৰকাশ পাবলগীয়া চলচ্চিত্ৰখনত জুবিন গাৰ্গে গীতসমূহত কিছুমান শব্দ সলনি কৰিছে বুলি আমাৰ অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী দিপেন বৰুৱাদেৱে কৈছে তেখেতে এই সন্দৰ্ভত কি মন্তব্য কৰিছে চাওঁ আহক জুবিনে নিজৰ ইচ্ছামতে কুবাইছে হাত ভৰি ভাঙি দিছে গানবোৰৰ মৃত্যুৰ আগতে সেইবোৰ চাই যোৱাৰ ইচ্ছা নাই নিজৰ ইচ্ছামতে কৰি পেলাই একদম কোবাই মেলি গীতবোৰ মানে ভৰি হাত ভাঙি দিছে মানে তেনেকুৱা কৰিছে বেয়া লাগিছে সেইকাৰণে মৃত্যুৰ আগতে এইবিলাক আমি চাই যাবৰ ইচ্ছা নাছিলে কিন্তু খুব উজাৰে প্ৰখ্যাত শিল্পী দিপেন বৰুৱাই ক'লে কাৰো পাৰ্মিশ্যন নোলোৱাকৈ কৰিছে আমাৰ ঘৰলৈ আহিলে শিকাই দিলোহেঁতেন কিন্তু সেই সৌজন্যতা নাজানিলে জুবিনে কি কৰিম কাৰো পাৰ্মিশ্যন নোলোৱাকৈ কৈছে আমাৰ ঘৰলৈ আহিলে আমি কৈ দিলোহেঁতেন এইটো এনেকৈ কৰিবা এইটো এনেকৈ কৰিবা কিন্তু সেই সৌজন্যতাখিনি নাজানিলে গতিকে কৈ মনৰ ক্ষোভটোক উজাৰিছোঁ আৰু আপোনালোকৰ বেয়া নাপাব প্ৰবীণ শিল্পীজনে ক'লে গানৰ কথা শব্দবোৰ ভুল কৰিলে গীতিকাৰক প্ৰকৃত গায়কজনক অশ্ৰদ্ধা কৰা হয় বিৰুদ্ধে মই একো কোৱা নাই না ক্ষোভ বুজা নাই কিছুমান গান ভুলকৈ গাইছে ৱৰ্ডিং ভুল হৈছে এলিয়া আহমেদৰ বাইদেৱে লিখা গীত এটি শব্দ কথা ভুল আছে গতিকে সেইবিলাক কথা ভুল হ'লে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয়তো সেইকাৰণে সেইবিলাক গীতিকাৰৰ ওচৰত গৈ পেলাই শুদ্ধকৈ শিকি লৈ পেলাই লিখি লৈ পেলাই গালে ভাল লাগে আৰু সেইটো কথা তাতে আমি জীয়াই থাকোঁতে যদি তেনেকৈ শুনো অশুদ্ধকৈ তেতিয়া বেয়া লাগে অকণমান সেইটোৱে কথা আৰু ভৱিষ্যতে সুধি লৈ ভালকৈ গালেই হ'ল বুলি মন্তব্য কৰিলে ৫টা দশকতকৈও অধিক কাল জুৰি অসমীয়া চিনেমাত গীত গাই অহা দিপেন বৰুৱাই মই আহ্বান জনাই শুদ্ধকৈ গাব লাগে ভৱিষ্যতলৈ তেনেকৈ সুধিলে হ'ল আৰু জীৱিত থকা মানুহ আমি যদি নাথাকোঁ এলিয়া আহমেদো নাথাকোঁ তেতিয়া নাথাকে তেতিয়া বেলেগ কথা থকা অৱস্থাত আহি পেলাই সুধিলে বোলে এইটো এনেকৈ ৱৰ্ডিং কথা অকণমান আপোনাৰ গোটেইকেইটা গান নহয় মই একো বেয়া বুলি ক'ব খোজা নাই অকণমান নতুনত্ব কৰিছে এতিয়া ঠিকে আছে বাৰু কিন্তু সেই অকণমান আমি অকণমান দিগদাৰ পাইছোঁ অকণমান কিছুমান বিচৰা মই তেনেকৈ নাই মই কোনো তেনেকুৱা বিচৰা নাই কিন্তু কথাটো হৈছে মই দুখ নিদিওঁ দুখ দিয়া বেয়া বুলি মই নকওঁ কিন্তু কথাটো হৈছে কি সেই ৱৰ্ডিং কিছুমান এটা গানত অকণমান এতিয়া মৌটো মোৰ শব্দত মৌ আছে মৌটো মোক কৈছে সেইটো মোক নহয় মৌ তেনেকুৱা ধৰণৰ কিছুমান আমাৰ কাণত পৰিছে থাকে এইবিলাক গান আমি নিজে গোৱা গানটো এতিয়া কিছুমান ফুলটোতো কিছুমান ৱৰ্ডিং কথা ভুল আছে অকণমান এতিয়া জুবিন গাৰ্গে কি প্ৰতিক্ৰিয়া দিয়ে সেয়া হ'ব লক্ষণীয় এতিয়া আমি দিপেন বৰুৱাদেৱৰ মন্তব্য শুনিলোঁ তাৰ পৰিৱৰ্তে জুবিন গাৰ্গে দিপেন বৰুৱাদেৱক কি বুলি প্ৰত্যুত্তৰ দিলে সেয়া আমি চাওঁ আহক দিপেন বৰুৱা কোন আজি ক'ব খুদ জুবিন গাৰ্গে আমি শুনাম জুবিনৰ মন্তব্য কিন্তু তাৰ আগতে কৈ লওঁ যে যোৱা ৭ ডিচেম্বৰত নলবাৰীত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ দুখ ভৰা ক্ষোভ প্ৰকাশ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে তেওঁ কৈছিল যে ডক্টৰ বৰুৱা 2 চিনেমাখনত গানবোৰ হাত ভৰি ভাঙি দিয়া হৈছে জুবিনে এনে কৰিব নালাগিছিল সেই মন্তব্যৰ পাছতে একাংশ তথাকথিত জুবিন অনুৰাগীয়ে বিশিষ্ট শিল্পীগৰাকীক উদ্দেশ্যি ছ'চিয়েল মিডিয়াত কটু মন্তব্য কৰিছিল অশ্ৰাব্য অশালীন ভাষাৰে গালি পাৰিছিল সেইদিনা কি কৈছিল দিপেন বৰুৱাই শুনক নিজৰ ইচ্ছামতে কৰি পেলাই একদম কোবাই মেলি গীতবোৰ মানে ভৰি হাত ভাঙি দিছে মানে তেনেকুৱা কৰিছে বেয়া লাগিছে সেইকাৰণে মৃত্যুৰ আগতে এইবিলাক আমি চাই যাবৰ ইচ্ছা নাছিলে কিন্তু উপায় নাই কাৰো পাৰ্মিশ্যন নোলোৱাকৈ কৈছে আমাৰ ঘৰলৈ আহিলে আমি কৈ দিলোহেঁতেন এইটো এনেকৈ কৰিবা এইটো এনেকৈ কৰিবা কিন্তু সেই সৌজন্যতাখিনি নাজানিলে গতিকে কৈ মনৰ ক্ষোভটোক উজাৰিছোঁ আৰু আপোনালোকৰ বেয়া নাপাব জুবিনৰ অন্ধভক্তসকলে বোকাত নাচি বলিয়ালি কৰাসকলে বুজাই নাছিল দিপেন বৰুৱা কোন সেইসকলে শুনক জুবিনৰ মন্তব্য জুবিনে ক'লে বলিউডত কিশোৰ কুমাৰৰ যি স্থান অসমতো দিপেনদাৰ সেই স্থান দিপেনদাক মই ভাবোঁ অসমীয়া প্লেবেক ছিংগিংটো বহুত বেলেগ দেই চিনেমাত গান গোৱা এলবামৰ কাৰণে গান গোৱা বা গান এটা বনাই পেলাই ৰিলিজ কৰা বহুত ডিফাৰেঞ্চ আছে চিনেমাত কি হয়
ড্ৰামা থাকে, এক্সপ্ৰেশ্যন থাকে, অকল গান নহ'ব। সেইটো খুব কম মানুহৰ আছে, যিটো ইণ্ডিয়াত কিশোৰ কুমাৰ আটাইতকৈ বেছি আছে। হঠাৎ চেঞ্জ কৰিব পাৰে, ভইচ চেঞ্জ কৰে, এক্টিং কৰে। চ' সেইটো মই ভাবোঁ দিপেন দা আমাৰ আটাইতকৈ ধুনীয়া। যেতিয়া চিনেমাত গান গাই একদম মানে ভাল লাগি যায়। তাৰপিছত মই আটাইতকৈ বেছি গাইছোঁ। তাৰ বাহিৰে মই কোনো ছিংগাৰ দেখা নাই যি মানে প্লেবেকত ইমান ধুনীয়াকৈ গায়। চ' দিপেন দাৰ পৰা শিকিবলগীয়া সেইটো বহুত কথা আছে। দিপেন বৰুৱাৰ বিষয়ে কতো অশালীন মন্তব্য কৰা অনুৰাগীসকলক তেনে নকৰিবলৈ সকীয়াই দি জুবিন গাৰ্গে ক'লে, দিপেন দাক সন্মান কৰা উচিত। আৰু কোনোবা যদি তেনেকুৱা মন্তব্য কৰিছে, মই তেওঁলোকক নকৰিবলৈ অনুৰোধ জনাইছোঁ। বিকজ ৰেচপেক্টেড দিপেন দা। সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত আছে জুবিন। প্ৰৱাসী অসমীয়াসকলৰ এক অনুষ্ঠানত অংশ লৈছে জুবিনে। তেওঁ ক'লে, অসমলৈ গৈয়েই বিষয়টোৰ সন্দৰ্ভত দিপেন দাৰ সৈতে কথা পাতিম। দিপেন দাই এতিয়া কি কথাত বেয়া পালে মই গৈ পেলাই কথা পাতিম, কিন্তু মই ধুনীয়াকৈ কৰিছোঁ, ভালকৈ কৰিছোঁ। আৰু ৰমন বৰুৱা ৰমেন্দ্ৰৰ মিউজিক আছিলে। চ' মই এতিয়াও মানে মই কৈ আছোঁ যে মই চিনেমাখনত আচলতে মিউজিক ডিৰেক্টৰ হিচাপে ৰমেন্দ্ৰৰ নামটো লাগে দিব, মই সেইটো বিচাৰি আছোঁ।